So hello everyone, finally আমি আহি ভুৱনেশ্বৰৰ পৰা আহিলোঁ আহি কিনে আমি যিটো হোটেল বুক কৰিছিলে সেই হোটেলটো আহি পালোঁ বাৰু আৰু মই বহুত দিন ব্লগিং কৰা নাই বহুত দিন মানে বহুত মাহ ব্লগিং কৰা নাই তো মানে আজি কিবা এটা মানে বেলেগ লাগিছে অকণমান আৰু যিয়া হয় বহুত কিবা কিবি প্ৰব্লেমৰ কাৰণে মই মানে ব্লগিং মাজতে মেবি ছমাহমান কৰাই নাছিলোঁ তো ভাবিলোঁ এতিয়াৰ পৰা আকৌ ষ্টাৰ্ট কৰিম বুলি আৰু এইফালে আমাৰ দাম্পিক চাওঁ কি উৎপাত কৰিছে নহয় মানে প্লাষ্টিকৰ বটল এটা লৈ আছিলে ইয়াৰ পৰাই একদম তলত গৈ কিনে পেলাইছে ভাগ্য ভাল একো কমপ্লেইন দিয়া নাই বাৰু আৰু এইফালে মোৰ লগত মা মা শুই আছিলে মানে এনেকৈ উঠিছে চুলিটোতো এনেকুৱা হৈ আছে আৰু দেউতাও আছে দেউতা আৰু বাকী ভণ্টিহঁত আৰু ভণ্টিৰ হাজবেণ্ড তাহাঁতে ৰুমতে আছে মা মই আৰু দাম্ভি অকণমান এনেকৈ আমাৰ ৰুমৰ সন্মুখতে ওলাই আহিছোঁ এনেকৈ আৰু আমি যিটো হোটেলত আছোঁ হোটেলটো বহুত বেছি ধুনীয়া হয় মই হোটেলটোৰ ডিটেইলছটো আপোনালোকক দি আছোঁ বাৰু আৰু এইটো হিল চাইড একুৱা হয় আমি যিটো হোটেলত আছোঁ সেই হোটেলটোৰ নামটো হ'ল হিল চাইড একুৱা আৰু আজি আমি ইয়াতে থাকিম ইয়াতে থাকি কালি ৰাতিপুৱা আমি ইয়াৰ পৰা ওলাই দিম চেক আউট 11টা বজাত আছে তো আমি সেইটো হিচাপত ইয়াৰ পৰা ওলাই দিম আৰু ইয়াৰ পৰা ওলোৱাৰ পিছত গৈ কিনে কালি ইয়াৰে লোকেল যিখিনি আছে কিবা কিবি ইয়াতে বহুত আছে বুলি ক'লে চাবলগীয়া তো ইয়াৰ সেইখিনি বস্তু চাম তাৰপিছত যাম আমি পুৰীলৈকে তাতেও আমাৰ হোটেল বুক কৰা হৈ গৈছে সেইখিনি বাকী আপোনালোকে নেক্সট ব্লগত গম পাই থাকিব গতিকে সেয়া আৰু এই চাওকচোন মোৰ মানে মুখখন অকণমান মোৰ মানে কিবা এটা সেয়া লাগি আছে নতুনকৈ চুলি স্মুথিং কৰিলে অকণমান মুখখন বেছিয়ে মানে কিবা কিবি লাগি থাকে যে সেইটো কাৰণে মই মানে অকণমান আনকমফৰ্টেবল ফিল কৰি আছোঁ মানে সেইটোৱে আৰু গতিকে এতিয়া 6টা বাজিলে আহিয়ে আমি গা পা ধুই মানে ভালকৈ শুই গ'লোঁ যে তাৰপিছত এতিয়া উঠিলোঁ চাহ তাহ খালোঁ আৰু বাকী এতিয়া অকণমান এনেই ওলাই যাম বাহিৰতে আৰু গোটেইখিনি দেখা দিম আপোনালোকে ভিডিঅ'তে শেষলৈকে চাই থাকিব আৰু এইটো মই যে কৈছিলোঁ আমাৰ হোটেলখন এয়া হিল চাইড একুৱা ৰ'ব মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা এয়া আমাৰ হোটেলখনৰ নামটো হৈছে হিল চাইড একুৱা ৱেলকাম হিল চাইড একুৱা বহুত আৰু এইফালে এতিয়া আমি গোটেইকেইটা একেলগতে বহি আছোঁ আৰু এইফালে দেউতা আৰু বাবু মানে শহুৰেক আৰু জোৱাইকে ডিছকাছ কৰি আছে যে কালি মানে আগতে কোনটো জেগা চাব কোনটোৰ পৰা মানে কোনটোত গ'লে মানে সুবিধা হ'ব সেনেকৈ গোটেইখিনি কথা পাতি আছে আৰু তাৰপিছত এইফালে মায়ে দানবীৰ উৎপাত চাই আছে সেইজনীয়ে কি কৈছে এইফালে এইটো হৈছে তাৰপিছত এইফালে এইটো হৈছে মানে ৰুমটোৰ অৱস্থা ন অকণমান বেয়া হৈ আছে আৰু মই আপোনালোক বেক কেমেৰা কৰি কিনে আমাৰ ৰুমটো দেখাই আছোঁ বাৰু বেছি ডাঙৰ নহয় যিহেতু আমি এদিনৰ কাৰণে আৰু দুটা ৰুম লৈছোঁ আমি মানে গোটেইকেইজনৰ মাজত দুটা ৰুম লৈছোঁ এটাত মা দেউতা আৰু ভণ্টি আছে আৰু এটাত ভণ্টিৰ হাজবেণ্ড মই আৰু আমাৰ দানবী আছে আৰু এইটো হৈছে মেইন ড'ৰ এই মেইন ড'ৰে এনেকৈ সোমোৱাৰ পিছত এইখন হৈছে বেড গোটেইকেইটা বেডত এনেকৈ শুই আছে বাৰু তাৰপিছত এনেকৈ এখন চাইড টেবুল আছে এনেকৈ জোতা চেণ্ডেল এনেকৈ ৰাখিছোঁ আহি চবে টায়াৰ ধুই আছোঁ যে তো সেইটো কাৰণে এনেকৈ বেগ চেগ এনেকৈ ৰখা আছে তাৰপিছত এনেকৈ আহিলেও আহি ইয়াতে এইটো টিভি চাব পাৰে আৰু তাৰপিছত এনেকৈও ইয়াতে বেগ চেগ এনেকৈ ৰখা আছে তাৰপিছত এইফালে এখন উইণ্ড' এইফালে এতিয়া আন্ধাৰ হৈছে বাৰু ধৰিব পৰা নাই চাগে আপোনালোকে মই ভালকৈ দিনত দেখাম বাৰু খালি সেয়া ইফালে যে দেখিছে সেইফালে বাহিৰত তাৰপিছত এইফালে এইটো বাথৰুম তাৰপিছত এইটো আৰু এটা সৰুকৈ কাবাৰ্ড এটা কাপোৰ চাপোৰ ৰাখিবৰ কাৰণে তাৰপিছত সেয়া দানবীয়ে গোটেইবিলাক পেলাইছে পেলক্সবিলাক তাৰপিছত এনেকৈ এইখন আৰু ইয়াতে অকণমান ইয়াতে খোৱা লোৱা সেয়াই আৰু তো এইফালে আৰু এখন সেয়া আছে কি কয় চাইড টেবুল আছে তাৰপিছত এইফালে এইখন এখন মিৰৰ আৰু এইজনী হ'লোঁ মই গুড ইভিনিং আৰু এতিয়া হৈ গ'ল গধূলি আৰু ভাবিছোঁ এতিয়া আমি মানে হোটেলৰ ওচৰতে যিখিনি জেগা আছে সেইখিনি মানে জেগা বুলি নহয় আৰু এনেই আৰু অকণমান ওলাই যাওঁ আৰু যাতে চাবলগীয়া কি আছে কি নাই তেনেকৈ একো নাজানো কিন্তু এনেই আৰু অকণমান ওলাই যাওঁ আৰু এইখন আছিলে আমাৰ হোটেলখন এই মই দেখা দিছোঁ ভিউটো এবাৰ এইখন আছিলে হোটেলখন আৰু আমি এতিয়া হোটেলৰ পৰা ওলাই আহিলোঁ বাৰু এনেই অকণমান ওলাই যাব কৈছোঁ ৰাস্তাতে আৰু মানে আহিয়ে শুই সেয়া কৰিলোঁ ন তো এতিয়া মানে অকণমান বৰ লাগিছে কাৰণে ওলাইছে এইকেইটা আমাৰ গোটেইকেইটা এইফালে মই সেইটো আমাৰ হোটেলটো আৰু আমি য'ত ওলাই গৈছিলোঁ তাত মানে চাব লগা তেনেকৈ একো নাছিলে এনেই ৰাস্তাতে আমি অকণমান খোজকাঢ়িলোঁ আৰু গধূলি টাইমত খোজকাঢ়ি আহি আমি আকৌ হোটেল আহিলোঁ আহি এতিয়া আমি মানে যিহেতু 9টা বাজিলে গতিকে আমাৰ ডিনাৰ আহি গ'ল আৰু বাবুৱে ডিনাৰ অৰ্ডাৰ কৰিছিলে আৰু এনেকৈ বিচনাতে খাব লাগিব যিহেতু আৰু যদিও আমি দুটা ৰুমত আছোঁ কিন্তু খোৱা টাইমত আমি গোটেইকেইটা মানুহ মানে এটা ৰুমতে আহি গৈছিলোঁ তো এয়া আমাৰ দাদাজনে ডিনাৰ দিবৰ কাৰণে আহিছিলে তো এনেকৈ বিচনাতে চবেই লৈছোঁ আৰু
লৈ এতিয়া যিহেতু কালি ৰাতিপুৱা সোনকালে উঠিবই লাগিব তো সেইটো কাৰণে আমি মানে সোনকালে খাই এতিয়া শুই যাওঁ আৰু So good morning everyone আৰু আজি হ'ল নেক্সট ডে মানে 21 তাৰিখ তো মই লাইটটো কম হৈছে লাইটটো চলি যাওঁ আৰু এতিয়া উঠিলোঁ এতিয়া ৰাতিপুৱা সময় হ'ল 7:30 আৰু আমাৰ মানে যেতিয়া আজি আমি ইয়াতে ঘূৰিব যাম বুলিছোঁ সেইটো গাড়ীখন আহিব মানে ঠিক 9টা বজাত আহি পাব গতিকে আমি তাৰ আগতে ৰেডি হ'ব লাগিব আৰু আমি উঠিলোঁ এতিয়া আৰু ব্ৰেকফাষ্ট মানে 8টাৰ আগত নহয় তো এতিয়া ব্ৰেকফাষ্টৰ কাৰণে 8টা বাজিলেহে অৰ্ডাৰ কৰিব পাৰিম তো সেইটোৱে আৰু গতিকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে থাকিব শেষলৈকে So hello everyone ৰাতিপুৱাৰ পিছত মই মানে ভিডিঅ' কৰিব পৰা নাছিলোঁ জল্দি ব্ৰেকফাষ্ট আহিলে জল্দি মানে ব্ৰেকফাষ্ট আহোঁতে অকণমান দেৰি হ'ল একচুৱেলি সেইটো কাৰণে আমাৰ গোটেইখিনি কাম দেৰি হৈ গ'ল তাৰপিছত গা চা ধুই কিনে চবেই ৰেডি হ'লোঁ আৰু এতিয়া 10টা বাজিলে আৰু আমি এতিয়া ওলাইছোঁ যাবৰ কাৰণে অলৰেডি আমাৰ গাড়ী আহিছে আহি কিনে 1 ঘণ্টামান ৰখিলে গাড়ীৰ কাৰণে আমি 9টাত টাইম দিছিলোঁ কিন্তু 10টা বাজিলে এতিয়া ক'লোঁ ব্ৰেকফাষ্ট 8টাত আহে সেইটো কাৰণে দেৰি হ'ল তাৰপিছত গা পা ধুই ৰেডি হ'লোঁ আৰু এইয়া মোৰ আজিৰ এইটো দেখাম বাৰু পিছত ভালকৈ দেখাম আৰু এইফালে ভণ্টি ৰেডি হৈয়ে আছে আৰু এইফালে ট্ৰিচি পুৰা ৰেডি এইফালে আমাৰ দানবিও ৰেডি চব ৰেডি আৰু আমাৰ লাগেজবিলাক চব বাহিৰতে ৰাখিছোঁ দেউতা আৰু বাবু তললৈকে মানে গৈছে মাও গৈ আছে তো এতিয়া আমি জল্দি ৰেডি হৈ লওঁ আৰু এইখন হোটেলৰ পৰা এতিয়ালৈকে বাবাই আৰু নাজানো আৰু কেতিয়াবা যদি আহিম মানে তেনেকৈ মিলি যায় তেতিয়া আহিম নহ'লে আজিলৈকে বাবাই আৰু যিয়ে হওক ভাল লাগিলে বাৰু হিল চাইড একুৱা বুলি কৈছিলে আপোনালোকক ভাল লাগিলে বহুত বেছি ভাল লাগিলে তো এতিয়া আমি ইয়াৰ পৰা ওলাই দিওঁ ওলাই কিনে আপোনালোকক আজি ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখাই আছে চাই থাকিবা ভিডিঅ'টো শেষলৈকে চাই থাকিব চাই থাকিব চ' গাইজ ফাইনেলি আমি ওলাই দিলোঁ আৰু এইফালে আমাৰ গাড়ী আহি গ'ল এইফালে বাবু এইফালে মা এইফালে মা তো এতিয়া আমি গৈ আছোঁ গৈ কিনে আপোনালোকক দেখাই আছোঁ ক'ত যাওঁ কি কৰোঁ আমি এতিয়া ৰুমৰ পৰা ওলালোঁ আপোনালোক দেখালে ওলাই কিনে আমি এতিয়া ফাৰ্ষ্ট আহিছোঁ জু চাবলৈ আৰু ইয়াতে যিখন জুত আমি আহিছোঁ সেইখন নামটো হৈছে নন্দন কানন আৰু ইয়াতে টিকেট কিমানকৈ ল'লে একচুৱেলি সেইটো বাবুৱে ল'লে মানে তো মই গম পোৱা নাই মই আপোনাক জনাই আছোঁ বাৰু কিমানকৈ ল'লে আৰু এতিয়া গৈ আছোঁ বহুত মানুহৰ ভিৰ মানে বহুত বেছি ভিৰ আছিলে আৰু অকণমান খোজকাঢ়ি আহিব লাগে এতিয়া খোজকাঢ়ি কিনে আহি আছোঁ এইফালে দানবী মা সিহঁতে আছে পিছফালে তো চাওঁ ভিতৰত কেমেৰা কিছুমানত এলাও নাথাকে বাৰু ইয়াতে আছেনে নাই চাই লওঁ যদি আছে মই আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম আৰু যদি নাই দেন দেখাব নোৱাৰিম আৰু গতিকে এতিয়া বলক ভিতৰলৈকে যাম আৰু এয়া আমি মই কৈছোঁ আপোনালোক যে আমি আহিছোঁ নন্দন কানন জুলজিকেল পাৰ্ক আৰু ইয়াতে বহুত মানে কিবা কিবি আছে আৰু কিন্তু মানে বেগ চেগ ভিতৰত ল'ব নিদিয়ে তেনেকুৱা আৰু এয়া পাৰ পাৰ্চন 50 ৰুপিজকৈ হয় টিকেট আৰু এইফালে এইটো চাওক চবকে মানে ৱেলকাম কৰি আছে আৰু বহুত মৰম লগা আছিলে তো মই ইয়াৰ অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু দেউতা মানে এতিয়া ওচৰত যাবৰ কাৰণে খুজি আছে আমি কৈছোঁ নালাগে যাব ভয় লাগে যদি খামুচি চামুচি দিয়ে ন তো তথাপি মানে দেউতাৰ ওচৰত গৈছিলে আৰু গৈ কিনে তাৰ লগত অকণমান খেলিলে দেখিছেনে দেউতাক মানে পূৰা একো নকৰে কিন্তু তথাপিতো ভয় লাগে ন আৰু এইখন চাওকচোন এটা এই ফুলৰ গছে হয় এটা বহুত ধুনীয়া কিন্তু মানে এনেকৈ সেয়া বনাই দিছে তাৰ ওপৰত তালৈ পূৰা বহুত ধুনীয়াকৈ চাহ পৰিছে আৰু এইফালে বহুত মানুহৰ ভিৰ আৰু এতিয়া আমি চাই আছোঁ টাইগাৰ আৰু আপোনালোকে হাল্লা শুনিছে চাগে কিমান মানুহ আৰু ইয়াতে ডেইলি এনেকৈ ভিৰ হয় বোলে আৰু এইফালে এইটো টাইগাৰ চাওক মানে গোটেইখিনি মই দেখাব পাৰিম নে নোৱাৰিম নাজানো কিন্তু এইখিনি দেখাব পাৰিছোঁ বাৰু আমি এতিয়া এইফালে আহিছিলোঁ ইয়াতে মানে যিটো আছিলে সেইটো টাইগাৰ আছিলে ইয়াতে তো টাইগাৰটো চালোঁ মই আপোনালোককো দেখালোঁ চালে চাগে তো মানে এৰিয়াটো বহুত বেছি ডাঙৰ হয় বহুত খোজকাঢ়িব লাগিব চালোঁ কিমানখিনি কভাৰ কৰিব পাৰোঁ আৰু সঁচাকৈ বহুত বেছি ডাঙৰ এৰিয়া হয় মই গোটেইখিনি দেখাব নোৱাৰিলোঁ কাৰণ দানবী মোৰ লগত আছিলে আৰু মানে মানুহৰো বহুত বেছি ভিৰ এইফালে পূৰা ৰ'দ আছিলে মানে মই এনেকুৱা মন গ'ম মানে ব্লগিং কৰিবৰ কাৰণে মন নোহোৱা হৈ গ'ল তো সেইটো কাৰণে মই গোটেইখিনি দেখাব নোৱাৰিলোঁ আৰু এতিয়া আমি বাহিৰত ওলাই আহিলোঁ আৰু ইয়াৰে বাহিৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ হয় তো আমি এতিয়া ভাবিলোঁ অকণমান কুঁহিয়াৰৰ ৰস খাই লওঁ যিহেতু বহুত ঘামিছোঁ তো অকণমান কুঁহিয়াৰৰ ৰস চখ খালে মানে এনাৰ্জিটো আহিব আৰু তো ইয়াৰ পৰা আমি এতিয়া ক'ত যাম সেইটো মই আপোনালোকক নেক্সট ডেষ্টিনেশ্যনটো কৈ আছোঁ আৰু ইয়াতে এতিয়া খাই কৰি আমাৰ গাড়ী আকৌ আহি গ'ল
আৰু আমি এতিয়া ইয়াৰ পৰা যাম লিংগেশ্বৰ মন্দিৰ, আৰু সেইটো হৈছে উৰিষ্যাৰ চবতকৈ ডাঙৰ মন্দিৰ, আৰু সেই মন্দিৰটো মই আপোনালোকক দেখাই আছোঁ বলক এতিয়া। আৰু আমি এতিয়া মন্দিৰ আহি পালোঁ, আৰু এয়া মন্দিৰৰ অকণমান দূৰতে পাৰ্কিং কৰিব লাগিব। এতিয়া মই মন্দিৰৰ ভিতৰলৈকে গৈ আছোঁ, আৰু এইটোৱে হৈছে সেই মন্দিৰটো, আৰু এই মন্দিৰটোৰ হাইট হৈছে 55 মিটাৰ, আৰু ইয়াৰ ভিতৰত প্ৰায় 1 ফুট উচ্চতা এটা শিৱলিংগ আছে, আৰু মই সেইখিনি ভিতৰত যিহেতু কেমেৰা এলাও নাই, তো সেইটো কাৰণে মই আপোনাক দেখাব নোৱাৰিলোঁ, আৰু বহুত বেছি ধুনীয়া হয়, আৰু উৰিষ্যাৰ চবতকৈ ডাঙৰ মন্দিৰ হয় এইটো মই আপোনালোকক কৈছোঁ। আৰু হিন্দু শাস্ত্ৰ অনুযায়ী লিংগেশ্বৰ মন্দিৰ, জগন্নাথ পুৰী মন্দিৰ আৰু কনক মন্দিৰৰ একেটাই মাহাত্য বুলি প্ৰবাদ আছে, গতিকে খুব ভাল লাগিলে এই মন্দিৰটোত আহি, কিন্তু ভিতৰৰ ভাগ দেখাব নোৱাৰিলোঁ আপোনালোকক। আৰু এয়া হ'ল ৰুচিকা ৰেষ্টুৰেণ্ট, যিহেতু মন্দিৰ দৰ্শন কৰি অহাৰ পিছত প্ৰায় আমাৰ 3:30মান সময় হৈছিলে, আৰু বহুত বেছি ভোক লাগিছিলে, তো সেইটো কাৰণে আমি ভাবিলোঁ যে ইয়াতে কিবা এটা খাই লওঁ ভালকৈ, যিহেতু ভাত খোৱা হোৱা নাই, আৰু এতিয়া আমি ইয়াতে আজি ভাতে খাম বুলি ভাবিছোঁ। মানে ভাতৰ সেয়া বিচাৰি বিচাৰি এইখন পালোঁ, তো ইয়াতে আহিলোঁ, আৰু আমাৰ এতিয়া অৰ্ডাৰ আহি গ'ল, আৰু এতিয়া আমি গোটেইকেইটাই খাই আছোঁ, আৰু ননভেজ লৈছোঁ আমি, যিহেতু মন্দিৰ দৰ্শন কৰা অলৰেডি হৈয়ে গ'ল, তো সেইটো কাৰণে ননভেজে ল'লোঁ বাৰু আমি। এইফালে ভণ্টিও ব্লগিং কৰি আছে, আৰু এইফালে এয়া মোৰ, আৰু মই আপোনালোকক এটা ইণ্টাৰেষ্টিং বস্তু দেখাইছোঁ চাওক, আমাৰ মা আমি মানে ননভেজ বুলি ক'লোৱে, কিন্তু তাতে দৈ দিছিলে, এতিয়া মা মানে দৈৰে ভাত খাই আছে চাওক। আপোনালোকে কোনে কোনে দৈৰে ভাত খাই ভাল পায় চাওকচোন। আমি মানে খোৱা হোৱাৰ পিছত দৈটো এনেই খাইছিলোঁ, কিন্তু মা মানে ভাতৰ লগত খাইছে, আৰু এতিয়া ফাইনেলি আমাৰ খাই কৰি হৈ গ'ল, আৰু এতিয়া আমি ওলাই আহিছোঁ, আৰু এতিয়া ওলাই আহি আমি চিধা যাম আমাৰ নেক্সট যি পুৰী জগন্নাথ মন্দিৰ দৰ্শনৰ কাৰণে যি হোটেল ৰাখিছোঁ সেইখনলৈকে যাম, আৰু এতিয়া গাড়ীত বহিলোঁ, আৰু আমাৰ এইজনীয়ে কিবা কিবি মোক সুধি আছিলে মানে, তো তাইৰ লগতে এনেকৈ কথা পাতি পাতি আহি আছিলোঁ। আৰু এতিয়া আমাৰ ইয়াতে আৰু এটা মন্দিৰ আছিলে, কিন্তু আমি সেই মন্দিৰটো এতিয়া যিহেতু 4:30 বাজিলে আমি খাই কৰি ওলাই অহালৈকে, তো সেইটো কাৰণে ভাবিলোঁ আমাৰ আজি সেইটো মন্দিৰ চোৱা নহ'ব, আৰু একো নাই, নেক্সট যদি কেতিয়াবা ভগৱানে মিলাই তেতিয়া আহিলে চাম বাৰু। আৰু এতিয়া আমি আহি পালোঁ আমাৰ নেক্সট ডেষ্টিনেশ্যন, মানে আমাৰ পুৰী মন্দিৰ জগন্নাথ মন্দিৰ দৰ্শনৰ কাৰণে যি আমি পুৰীত হোটেল বুক কৰিছিলোঁ সেয়া আহি পালোঁ, আৰু সেইখন হৈছে মই সেইখনৰ বিষয়ে আপোনালোকক কৈ আছোঁ। আৰু এতিয়া এয়া আমাৰ লাগেজ নমাই আছে, এতিয়া আমি ইয়াতে এণ্ট্ৰি কৰোঁ, আৰু এইফালে মা, আৰু এতিয়া দানবী শুয়ে গ'ল, এইফালে ভণ্টি তাইক লৈ লৈয়ে ব্লগিং কৰি আছে। গাড়ীত থকা টাইমত মোৰ লগতে আছিলে বাৰু, কিন্তু এতিয়া টোপনি গ'ল ন, তো সেইটো কাৰণে মাকৰ কোচত এতিয়া, আৰু এইফালে মা। আৰু আপোনালোকে ভণ্টিৰ চেনেলটোৰ নামটো যদি নাজানে মই কৈ দিছোঁ, দানবী বন্দিতাছ ৱৰ্ল্ড বুলি আছে, তো তাইৰ চেনেলটো যদি আপোনালোকে ভিজিট কৰা দেন ভিজিট কৰিব। এইফালে এতিয়া মাৰ কোচত আহিল তাই, আৰু আমি হোটেলত এণ্ট্ৰি কৰিলোঁ। এইফালে আমাক খুব ধুনীয়াকৈ জুচ দিছিলে, ৰিয়েল জুচ দিছিলে মানে, তো এইফালে ভণ্টিয়ে, দেউতা, বাবু ইহঁতে কিবা ID এইবিলাকৰ কাম কৰি আছে, এইফালে মা মই ধুনীয়াকৈ বহি লৈছোঁ আৰু আৰামছে। আৰু আমি যিখন হোটেলত এতিয়া থাকিম আজি, ইয়াতে আমি 3 দিন থাকিম বাৰু, আৰু এইখন হৈছে ডিউৰেন বিচ ৰিজৰ্ট, আৰু খুব ধুনীয়া হয় হোটেলখনৰ বিহেভিয়াৰ এণ্ড ষ্টাফ বহুত বেছি ভাল হয়। আৰু এইফালে ইয়াৰ ID প্ৰুফ দেখাই আছে তাতে, আৰু মোৰ গা বহুত বেছি বেয়া, টেবলেট খাই খাই ঘূৰিছোঁ, জ্বৰ মানে। চ' গাইজ ফাইনেলি আমি হোটেলত মানে এণ্ট্ৰি কৰিলোঁ, আৰু মই এতিয়া চেঞ্জ কৰি লওঁ ভালকৈ লৈ, আৰু এয়া আমাক নিজৰ ৰুম দি দিলে। এতিয়া ইয়াতেও আমি 2টা ৰুমেই লৈছোঁ, আৰু ইয়াতে এতিয়া অকণমান ৰেষ্ট কৰোঁ, মোৰ গা বহুত বেছি বেয়া, গতিকে আকৌ নেক্সট ব্লগত লগ পাম, আজিলৈকে বাই বাই।